জুবিন দাবিহীন প্ৰথমটো মাঘ বিহু আমি সকলোৱে পালন কৰিব গৈ আছোঁ। যিহেতু পূৰ্বপুৰুষৰ নিয়ম পালন কৰিবই লাগিব, সেইবাবে ওলালোঁ শহুৰৰ ঘৰলৈ বুলি। দুজনে বাইকতে ওলাইছোঁ। মোৰ শহুৰৰ ঘৰ নহয় বাৰু, মোৰ খুৰাৰ ল'ৰা শহুৰ ঘৰ। চাই থাকক ভিডিঅ'টো, দেখাই আছোঁ সকলোখিনি। মথাউৰি কাষে কাষে নদী পাৰে পাৰে ওলাই দিলোঁ। মথাউৰিটো যিহেতু বেয়া, সেইবাবে নদী পাৰে পাৰে আহিছোঁ। এইফালে অলপ সোনকালে হয়, মেইন ৰোডে যোৱা নাই। আৰু এনেকৈ এইফালে নদী পাৰতে খেতি কৰে মানুহে। খুব ধুনীয়া হয় ইয়াত নদী পাৰত খেতি। অলপ ৰাস্তাবোৰতে দেখাইছোঁ আমাৰ ডিব্ৰুগড় ফালৰ ৰাস্তা। অটো ষ্টেণ্ডে পালোঁ। অটো ষ্টেণ্ডতে অলপ ৰৈছোঁ। ৰাস্তাটো বেয়া, বাইকত উঠিও আমনি লাগিছে। মান টাউন পালোহি বৰ্তমান। পামগৈ আৰু অলপ বেছি দূৰ নাই আৰু। ফাইনেলি আহি পালোহি। দিওঁ আৰু বেছি দেৰি নৰখোঁ, চাহ একাপ খাই ওলাই দিওঁ আৰু। ঘৰলৈ সোনকালে যাব লাগিব আৰু এফালে যাবলগীয়া আছে। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো, ৰেগুলাৰ ভিডিঅ' আহি আছে দিয়ক। মৰাণ টাউনৰ অকণমান আগতে, মানে ডিব্ৰুগড়ৰ ফালৰ পৰা আহি কেনে মৰাণ টাউনৰ অলপ আগত আহি বিষ্ণুৰাভা পথ এয়া হৈছিলে মোৰ খুৰাৰ ল'ৰা চচুবাৰী। চাহ তামোল খাই বাইকত বহি ওলাই দিলোঁ আৰু দুয়োটাই। যিহেতু আকৌ এফালে যাব লগা আছে, সেইবাবে অলপ সোনকালে ওলাই দিলোঁ ইয়াৰ পৰা। ভাত পানী খোৱা বোৱা নকৰিলোঁ আৰু ভাত পানী খাই থাকিলে বহুত দেৰি হৈ যাব। আকৌ এফালে যাব আছে, সেইফালে যাবলৈ ৰাতি হৈ যাব, সেইবাবে খোৱা বোৱা নকৰিলোঁ। চাহকাপ খাই সোনকালে ওলাই দিলোঁ আৰু। ৰাস্তা কাষতে কমলা দেখিলোঁ, কমলা দেখি কমলাকে দুটামান লৈ ল'লোঁ। ফাইনেলি ঘৰ আহি পাই গ'লোঁ গাইছ। বাইকত উঠি কঁকালৰ বিষ লাগি গৈছে, এতিয়া অলপ আৰাম কৰিব লাগিব। ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। অন্য এটা ভিডিঅ' এটা আকৌ লগ পোৱাৰ আশাৰে জয় আই অসম, বাই বাই।